আজি উৰুকা বুলি তুই গম পাইছনে পোৱা নাই উৰুকা বুলি তো গম পাইছো কুকাই কিন্তু উৰুকাত কি কৰিব লাগে হেতুহে গম পোৱা নাই তুই গম পোৱা নাই ৰ বাবা ৰ তোক মই শিক্ষা দি আছো ৰ ভাল হ'ব কুকাই ভাল হ'ব দিয়ক চালা মহাজনী মোৰ লগত পাংগা লৈ ইহঁতৰ বস্তু মই ধ্বংস কৰি আছো ৰ মহাজন ৰ বেটা ৰ ঐ কুকাই কিনো মুখৰ ভিতৰতে ব্ৰ মাৰি আছে ফুটাই মেলি ক লৰা কম ৰ ভাল কি কম চিম্পু তুই আহিলি ভাল হৈছে দে ভাল হৈছে মই কিবা এটা শিক্ষা দি আছিলো তুইও শুনিব পাৰিবি শুন শিক্ষা দি আছিলে কি কুকাই ক শুনি আছো চা লৰা কিটা উৰুকা মানে হৈছে বিহুৰ আগদিনা উৰুকাত তহঁতে স্পেচিয়েলকে খানা খাব লাগে খানাটো খাব লাগে কিন্তু কুকাই মাছ মাংস ক'ৰ পৰা পাম ৰ বাবা ৰ মই শিক্ষা দি আছো আজি উৰুকাৰ দিনা তহঁতে চুৰ কৰ বস্তু চুৰ কৰ ন' প্ৰব্লেম কোনো একো কৰিব নোৱাৰে হাঁহ চুৰ কৰ কুকুৰা চুৰ কৰ ছাগলী চুৰ কৰ চুৰ কৰি মেলি খাই দে চুৰ কৰি মেলি কিন্তু কুকাই আমি ক'ৰ পৰা চুৰ কৰিম আৰে ভাই তহঁতি মহাজনৰ ঘৰত দেখা নাই কিমান ধুনীয়া লপং ছাগলী আছে এটা উঠাই মেলি কাটি দে কি কৰিব উৰুকাৰ দিনা চুৰ কৰিছ একো নহয় ঐ কুকাই আপুনি কিন্তু বৰ মজা আইডিয়া দিছে আপোনাকো মাতিম হা ওকে মাতিবি বা চুৰ কৰিবলৈ গলেই মানে মহাজন এইবাৰ কেনে উৰুকাৰ দিনা তোৰ ছাগলী চুৰ হ'ব এতিয়া 3 hours later. ঐ কুকাই আপোনালৈ ৰৈ আছিলো আৰে লৰা তহঁতে ছাগলী মাৰি মেলি ঠিক কৰি দিলি নেকি মাতটো খাব লাগে কুকাই যিহেতু আপুনি গুৰু গতিকে আপোনাকে ফাৰ্ষ্ট টেষ্ট কৰিবলৈ দিম বুলি ভাবিছো সেইবাবে আপোনাক বিচাৰি ফুৰিছো খুব ভাল কৰিছ কিন্তু 3 ঘণ্টামান হ'ল মোৰ এটা মতা ছাগলী বিচাৰি পোৱা নাই তাকেই বিচাৰি আছো সেই কুকাই জীয়া ছাগলী বাদ দিয়ক না মাংস ছাগলীৰ কথা ভাবক বলক ৰাইট কথা কৈছ তহঁতে ডাইৰেক্ট মহাজনৰ ঘৰৰ পৰাই উঠাই দিলি না হেৰি মানে কুকাই এয়া যে মহাজনৰ ঘৰত আমি ছাগলী চুৰ কৰিবলৈ গৈছিলো কিন্তু যে মহাজনৰ ঘৰত মানুহ থকাৰ বাবে ছাগলী চুৰ কৰিব নোৱাৰিলো যিহেতু উৰুকাৰ দিনা খানা খাব লাগে আপুনিয়ে কৈছে সেইবাবে আপোনাৰ ভাগৰ মতা ছাগলীটোকে উঠাই দিলো লৰা কি কৰিলি এইবোৰ তহঁতে মোৰ ছাগলীটোক মাৰি মাংস বনাই দিলি উৰুকাৰ খানা বনাই দিলি আৰে কুকাই এইবিলাক কিহৰ টেনচন লৈছে নল'ব টেনচন লৰা তহঁতে মোৰ ছাগলীটো মাৰি পেলালি আৰু মই টেনচন নলম কুকাই আপুনিয়ে কৈছিলে দেখোন উৰুকাৰ দিনা ছাগলী চুৰ কৰিলেও একো নহয় বুলি সেইকাৰণে